নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। জয়তে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই নতুন ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ ছোৱালীসকল বা মহিলাসকলৰ মুখত পাতল হালধীয়া, গাঢ় মুগা বা ক'লা দাগ কিয় পৰে আৰু সেই দাগ কেনেকৈ হয় বা কেনেকৈ নিৰাময় কৰিব পাৰি আৰু ইয়াৰ হোমিওপেথিক মেডিচিনৰ দ্বাৰা কেনেকৈ সেই দাগ কিউৰ কৰিব পাৰি তাৰ ওপৰত এক আলোচনা আগবঢ়াব গৈ আছোঁ। যে আমাৰ শৰীৰৰ স্কিনৰ স্বাভাৱিক যি কালাৰ থাকে তাতকৈ যদি অলপ বেছি গাঢ় মুগা বা ক'লা দাগ পৰে তাক আমি হাইপাৰ পিগমেণ্টেশ্যন বুলি কওঁ। আৰু সেই হাইপাৰ পিগমেণ্টেশ্যন যদি মুখত হয় তাক আমি মেলাজমা বুলি কওঁ। আৰু মুখত সেই মেলাজমা হোৱাৰ কাৰণ হৈছে আমাৰ ছালৰ তলত যি মেলানোচাইট কোষ থাকে সেই কোষে মেলানিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ নিঃসৰণ কৰে। আৰু সেই ৰঞ্জক পদাৰ্থ সূৰ্যৰ ৰশ্মি প্ৰটেকশ্যন কৰে, যাৰ কাৰণে মেলানিন ৰঞ্জক পদাৰ্থ আমাৰ স্কিনৰ ওপৰলৈ সূৰ্যৰ ৰশ্মি প্ৰটেকশ্যনৰ কাৰণে উঠি আহে। ফলত আমাৰ সেই বিশেষ কিছুমান জেগাত য'ত সূৰ্যৰ পোহৰ পৰে তাত মেলাজমা হয়। এতিয়া সেই মেলাজমা হোৱাৰ কিছুমান কাৰণ থাকে। প্ৰথম কাৰণ হৈছে ছানলাইট প্ৰটেকশ্যন। কাৰণ সূৰ্যৰ ৰশ্মিৰ যি আল্ট্ৰাভায়োলেট ৰে থাকে সেই আল্ট্ৰাভায়োলেট UV ৰে প্ৰটেকশ্যনৰ কাৰণে মেলানোচাইট কোষে মেলানিন নিঃসৰণ কৰে আৰু সেই মেলানিন মুখৰ ওপৰৰ ছালত উঠি আহি তাত ক'লা বৰণৰ দাগৰ সৃষ্টি কৰে। তাৰপিছত আমাৰ স্কিনৰ অতি বেছি সংবেদনশীল কিছুমান মেডিচিন আমি ব্যৱহাৰ কৰিলেও হ'ব পাৰে, যেনে এণ্টিফাংগেল মেডিচিন বা এণ্টিছেইজাৰ বা এণ্টি এপিলেপ্টিক অৰ্থাৎ মৃগী বেমাৰৰ কাৰণে যি মেডিচিন ইউজ কৰা হয়, বা যদি ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যনৰ কাৰণে বা মূত্ৰথলীৰ ইনফেকশ্যনৰ কাৰণে যদি মেডিচিন ইউজ কৰা হয়, বা হাই প্ৰেছাৰৰ কাৰণে আমি যি মেডিচিন ইউজ কৰা হয়, সেয়া কিছুমান মেডিচিনৰ ছাইড এফেক্টত গৈ আমাৰ মুখৰ মেলাজমা হ'ব পাৰে। মহিলাসকলৰ 40ৰ পিছত, বিশেষকৈ 45 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যেতিয়া মেনোপজ আৰম্ভ হয়, সেই সময়খিনিত মুখৰ গাঢ় মুগা বা ক'লা দাগ পৰিব পাৰে। মহিলাসকল যেতিয়া কণ্ট্ৰাচেপ্টিভ পিল লয়, যেতিয়া গৰ্ভ নিৰোধক পিল সেৱন কৰে বা গৰ্ভৱতী হয়, তেতিয়া মুখত মেলাজমা হ'ব পাৰে। কাৰণ যেতিয়া গৰ্ভত সন্তান থাকে বা প্ৰেগনেণ্ট থাকে তেতিয়া ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰম'ন অতি বেছি নিঃসৰণ হ'লে সেই হৰম'ন বেছি নিঃসৰণ হোৱাৰ কাৰণে বাকী হৰম'নবিলাকৰ ওপৰত কিছুমান ফাংচনেল প্ৰভাৱ পৰে, যাৰ ফলত মুখত মেলাজমা হোৱাৰ সম্ভাৱনা অধিক থাকে। ছোৱালী বা বোৱাৰীসকল যদি অতিমাত্ৰা মানসিক চাপত থাকে তেতিয়া তেওঁলোকৰ শৰীৰত কৰ্টিসল নামৰ হৰম'ন ছিক্ৰেশ্যন হয়। আৰু সেইটো হৰম'ন সেই মানসিক চাপ নাইকিয়া কৰাৰ কাৰণে কৰ্টিসল হৰম'ন ছিক্ৰেশ্যন হয়। ফলত কৰ্টিসল হৰম'ন বেছি হোৱাৰ কাৰণে ইষ্ট্ৰজেন বা প্ৰজেষ্টেৰন হৰম'নৰ পৰিমাণ শৰীৰত বাঢ়ি যায়। ফলত মুখত মেলাজমা হোৱাৰ সম্ভাৱনা থাকে। যদি কাৰোবাৰ লিভাৰ ফাংচনত কিবা প্ৰব্লেম আছে বা লিভাৰে ভালদৰে কাম কৰা নাই, তেতিয়া মুখত মেলাজমা অৰ্থাৎ ক'লা দাগ পৰাৰ সম্ভাৱনা থাকে। যদি কোনোবা মানুহৰ ভিটামিন B12 ডেফিচিয়েঞ্চি আছে, শৰীৰত অভাৱ আছে, তেতিয়া তাৰ কাৰণে পাৰ্নিচিয়াছ এনিমিয়া হয়। ফলত মুখত মুগা বা ক'লা বৰণৰ দাগ পৰে। যদি কাৰোবাৰ থাইৰয়ডৰ প্ৰব্লেম আছে, অৰ্থাৎ আমাৰ ডিঙিত এই পৰ্চনটোৰ যিটো থাইৰয়ড গ্লেণ্ড থাকে সেই থাইৰয়ড হৰম'ন T3T4 ছিক্ৰেশ্যন কৰে। এতিয়া কাৰোবাৰ যদি থাইৰয়ডৰ প্ৰব্লেম থাকে তেতিয়া সেই থাইৰয়ডৰ হৰম'নৰ কাম হৈছে আমি খোৱা খাদ্যখিনি ব্ৰেকডাউন কৰে আৰু হাৰ্ট বিটবিলাক ৰেগুলাৰাইজ কৰে। গতিকে এই মেকানিজমবিলাক যেতিয়া প্ৰব্লেম হ'ব তেতিয়া বাকী হৰম'নবিলাকৰ ওপৰত কিছুমান ফাংচনেল ডিফেক্ট হয়। ফলত মুখত গৈ পেলাই ক'লা দাগ পৰিব পাৰে।
গতিকে এইবিলাক হৈছে মুখত ছোৱালী বা আমাৰ ফিমেলসকলৰ মুখত ক'লা বা গাঢ় মুগা বৰণৰ দাগ পৰাৰ কাৰণ। আকৌ মই কৈ দিছোঁ, ছানলাইট অৰ্থাৎ সূৰ্যৰ পোহৰৰ কাৰণে মুখত মেলাছমা হ'ব পাৰে। গৰ্ভত যেতিয়া সন্তান থাকে বা প্ৰেগনেঞ্চিৰ সময়ত ইষ্ট্ৰজেন প্ৰজেষ্টৰন হৰমনৰ অতিমাত্ৰা নিঃসৰণৰ কাৰণে মুখত মেলাছমা হ'ব পাৰে। বা যদি মানুহ তীব্ৰ মানসিক চাপত থাকে বা ষ্ট্ৰেছত থাকে, তেতিয়া কৰ্টিছল হৰমন বেছি ছিক্ৰেশ্যন হোৱাৰ কাৰণে বাকী হৰমনৰ মাত্ৰা ইষ্ট্ৰজেন প্ৰজেষ্টৰণৰ মাত্ৰা অতি বেছি হোৱাৰ কাৰণে মেলাছমা হ'ব পাৰে। গৰ্ভ নিৰোধক পিল খালেও মুখত মেলাছমা হয়। কছমেটিক্স কিছুমান হাইড্ৰকুইনন জাতীয় যদি কিবা কছমেটিক ক্ৰীম ইউজ কৰে তেতিয়াও মুখত মেলাছমা হয়। বা থাইৰয়ডৰ প্ৰব্লেম থাকিলে হয়। অতি সংবেদনশীল বা সেনচিটিভ কিছুমান এন্টিসেইজৰ, এন্টিফাংগেল বা ইউৰিনেৰী ইনফেকশ্যনৰ কাৰণে যদি কিছুমান মেডিচিন ইউজ কৰে বা হাই প্ৰেছাৰৰ, তাৰপিছতো এই মেডিচিনৰ ছাইড ইফেক্টটো মুখত ক'লা দাগ পৰিব পাৰে। গতিকে এই দাগ হোৱাৰ পিছত আপোনালোকে কি কৰিব? আপোনালোকে ক'লা দাগ হোৱাৰ পিছত সেই দাগ ঘৰতে কিছুমান ঘৰুৱা উপাদানেৰে নাইকিয়া কৰিব পাৰি বা তাক প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থাবিলাক ল'ব পাৰি। প্ৰথমতে আপোনালোকে নিজৰ মুখখন পৰিষ্কাৰকৈ ভালদৰে ধুই ল'ব। তাৰপিছত ঘৰতে হালধি, অলপ বেচন, অলপ মৌ বা অলপ কেঁচা গাখীৰ একেলগে মিশ্ৰণ বনাই আপোনালোকে মুখত লগাব পাৰে। বা পকা অমিতা যদিও ঘৰত থাকে, সেয়া অলপ মৌৰ লগত মিহলাই যি জেগাত ক'লা দাগ পৰে তাতে আপোনালোকে 20 মিনিটমান সময় লগাই ৰাখিব পাৰে। আপোনালোকে ভিটামিন ই জাতীয় যিবিলাক ফ্ৰুটছ খাব লাগে সেইবিলাক মই আগৰ ভিডিঅ'টোত অলৰেডি কৈছোঁ। গতিকে সেই ফ্ৰুটছবিলাক আপোনালোকে খাব। আপোনালোকে ভিটামিন চি থকা অৰ্থাৎ চাইট্ৰাছ জাতীয় যিবিলাক ফ্ৰুটছ আছে বা যিবিলাক চব্জিত পোৱা যায় সেই ফল মূলবিলাক আপোনালোকে বেছিকৈ খাব। কাৰণ ভিটামিন চি আৰু ভিটামিন ই এণ্টি অক্সিডেণ্টৰ কাম কৰি মুখৰ ছালত পুষ্টি যোগায় আৰু সেই নিউট্ৰিশ্যনৰ ফলত মুখৰ ছালৰ দাগ নাইকিয়া হয়। আপোনালোকে ৰ'দত ওলাই যোৱাৰ সময়ত কিছুমান ছানস্ক্ৰীন ইউজ কৰিলে ভাল। ঘৰতে নেমুৰ ৰস আৰু ৰাতিপুৱা খালী পেটত আধা কাপ নেমুৰ ৰস আধা চামুচ মৌৰ লগত মিহলি কৰি আপোনালোকে এমাহমান খালে বেছি ভাল। ইয়াৰ বাহিৰেও আপোনালোকে যদি কেতিয়াবা ভাবে যে মেডিচিন ইউজ কৰিব আৰু বাকী ঘৰুৱা যিবিলাক উপাদান সেইবিলাক আপোনালোকৰ নাই বা ইউজ নকৰে বা মেডিচিন ইউজ কৰিব প্ৰয়োজন হয়, তেতিয়া মই কিছুমান হোমিওপেথিক মেডিচিন কৈ দিছোঁ। সেই মেডিচিনবিলাক আপোনালোকে ব্যৱহাৰ কৰিব। আৰু লগতে সেই মেডিচিনবিলাকৰ নাম মই লিখি পেলাই দি দিছোঁ। সেয়া আপোনালোকে লিখি কোনটো কেনেকৈ ইউজ কৰিব লাগে সেয়া আপোনালোকে ইউজ কৰিব পাৰিব। প্ৰথমতে adel 12 জাৰ্মান ড্ৰপ এটা আছে, নাম হৈছে adel 12। সেই ড্ৰপটো আপোনালোকে 10 ফুটাকৈ দিনে দুবাৰ কুহুমীয়া গৰম পানীৰ লগত খোৱাৰ আগত খাব। বাৰ্বেৰিজ একোইফোলিয়াম এটা মাদাৰ টিনচাৰ পোৱা যায়, সেইটো 10 ফুটাকৈ দিনে দুবাৰ হয় খোৱাৰ এঘণ্টা পিছত খাব বা খোৱাৰ আগতো খাব পাৰে। সেয়া কুহুমীয়া গৰম পানীৰ লগত খাব। CHINA চাইনা 200 যদি কাৰোবাৰ লিভাৰৰ সমস্যা আছে, পেট ফুলা ফুলা থাকে, খাব মন নাযায়, পেটত কিবা চাউণ্ড হৈ থাকে বা গাত শক্তি নাপায় বা জ্বৰ থাকে, তেনেকুৱা সমস্যাৰ লগত যদি আপোনাৰ মুখৰ দাগ আছে, এই চাইনা 200 2 পালিকৈ অৰ্থাৎ 2 ফুটাকৈ ৰাতি খোৱাৰ সময়ত এমাহমান খাব পাৰে। যদি কাৰোবাৰ হৰমনেল প্ৰব্লেম আছে, যে থাইৰয়ডৰ প্ৰব্লেম আছে, তেতিয়া থুজা 200 বা আৰ্ছেনিকাম আয়োডাম 30 থুজা 200 ৰাতি 2 ফুটাকৈ এমাহ ল'ব আৰু আৰ্ছেনিকাম 200 ৰাতিপুৱা 2 ফুটাকৈ এমাহ খাব পাৰে। আৰু আপোনালোকে যদি পেটৰ আৰু বেলেগ কিবা বেমাৰ আছে বা কনষ্টিপেশ্যন আছে, তেতিয়া আপোনালোকে লাইকোপডিয়াম 200 2 ফুটাকৈ ডেইলি ৰাতিপুৱা খালী পেটত এমাহ খাব পাৰিব।
আপোনালোকে কুপাই বা অফিচিনেলিছ নামৰ এটা মেডিচিন পোৱা যায়, সেইটো 200 পাৱাৰৰ ৰাতি 2 ফুটাকৈ এমাহ খাব পাৰে। যদি কাৰোবাৰ কিবা লোকেলি ইউজ কৰিব লাগে, টপি বাৰ নামৰ অইনমেণ্ট এটা আছে, সেইটো সব কোম্পানীৰ হয়। সেয়া আপোনালোকে মুখত ৰ'দত ওলাই যোৱাৰ সময়ত ছান প্ৰটেকশ্যনৰ কাৰণে ল'ব পাৰিব। আৰু বাৰ্বেৰিছ একৈফলিয়াম নামৰ SBLৰ ক্ৰীম আছে, সেয়াও লগাব পাৰে। বা একনি ফলিয়াম ড্ৰপ আছে, সেয়া 20 ফুটাকৈ দিনে 2 বাৰকৈ খাব পাৰিব। বা একনি ফলিয়াম ক্ৰীম আছে, সেয়া মুখত লগাব পাৰে। গতিকে মই এই হোমিওপেথিক মেডিচিনখিনি মই কোৱাৰ পিছত কিন্তু আপোনালোকে লিখাত সমস্যা হ'ব পাৰে, বা এয়া লিখিলেও আমাৰ বানানবিলাক বা স্পেলিং ভুল হ'ব পাৰে, যাৰ কাৰণে মেডিচিন বেলেগ হৈ যাব পাৰে। যাৰ কাৰণে মই এই ভিডিঅ'টোৰ লাষ্টত মই গোটেই মেডিচিনখিনি নাম দি দিছোঁ, আৰু সেই মেডিচিন কেনেকৈ ইউজ কৰিব লাগে আৰু কি বেমাৰ থাকিলে ইউজ কৰিব, বা কোনটো মেডিচিন ইউজ কৰিব বা ইউজ কৰিব নালাগে, তাৰ ওপৰত মই ডিটেইলছ লিখিত আকাৰে মই দি দিছোঁ। আপোনালোকে তাৰ পৰা চাই নিজে ঘৰতে ব্যৱহাৰ কৰিব পাৰিব বা কিনি ল'ব পাৰিব। আৰু যদি কাৰোবাৰ কিবা অসুবিধা পায় যে কমপ্লিট জাৰ্মান মেডিচিন যদি নাপায়, তেতিয়াহ'লে মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব, মোৰ পৰা কালেকশ্যন কৰি ল'ব পাৰিব। মোৰ চেম্বাৰটো হৈছে অসমৰ নগাঁও ডিষ্ট্ৰিক্ট ডিং ৰোড 44 স্থিত জাৰ্মান হোমিও ক্লিনিক। মোৰ ফোন নাম্বাৰটো হৈছে 8638669548 8638669548। এই নাম্বাৰটো যোগাযোগ কৰি যে আপোনালোকৰ কিবা জানিব লগা আছে, মোৰ লগত যোগাযোগ ৰাখিব পাৰিব। আৰু ইয়াৰ বাহিৰেও কাৰোবাৰ যদি বেলেগ কিবা সমস্যাৰ লগত মুখৰ দাগ আছে, সেয়া ডিছকাছ কৰিবলৈ মোৰ এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু কোনটো কোম্পানীৰ কি মেডিচিন যদি আপোনালোকে মই লিখি দিয়া কোম্পানীটো নাপায়, বেলেগ কোম্পানী ল'ব পাৰিব নেকি, তাৰ ওপৰত ডিছকাছ কৰিবলৈ আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। গতিকে মই মেডিচিনবিলাকৰ নাম উল্লেখ কৰি কোনটো মেডিচিন কোনে কেনেকুৱা অৱস্থাত ল'ব পাৰিব সেয়া উল্লেখ কৰি দিছোঁ। লাষ্টত আপোনালোকে চালে তাৰ পৰা আপোনালোকে নোট ডাউন কৰি ল'ব পাৰিব। গতিকে মই ভাবোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক যথেষ্ট উপকৃত হ'ব। আপোনালোকৰ মুখৰ মেলাজমা বা হাইপাৰ পিগমেণ্টেশ্যন আপোনালোকে প্ৰটেকশ্যন কৰিব পাৰিব, আৰু থাকিলেও সেয়া নাইকিয়া কৰি মুখৰ সৌন্দৰ্য বঢ়াব পাৰিব, আৰু মানসিক অশান্তিৰ পৰা মুক্ত পাব। মই ভাবোঁ আপোনালোক যথেষ্ট উপকৃত হ'ব। গতিকে আজি এই ভিডিঅ'টো চাই যদি আপোনালোক সঁচাকৈ উপকৃত হৈছে বুলি ভাবে, তেতিয়াহ'লে মোৰ এই চেনেলটো এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।